Good morning everyone. আজি মই আপোনালোকলৈ অন্য এটি নতুন ভিডিও লৈ আহিছো আৰু এতিয়া প্ৰায় বাজিছে 11টা আৰু বতৰটো ইমানটা ভাল নহয় আৰু বহুত বৰষুণ আৰু এই পিছৰখিনি ইগনোৰ কৰক হা কাৰণ মাস্কখিনি মোৰ তেনেকৈ থাকে বহুত মাস্ক আৰু এইটো য'ত আমি মাস্কটো মাৰো ন এই ৰছীডাল বহুত ঢিলা হৈ যায় আৰু আপোনালোকে নটিচ কৰিছে চাগে আজি মোৰ মানে হেয়াৰটো একদম ঠিক হৈ থকা নাই বিকজ আজিৰ ভিডিওটো হ'ব হেয়াৰৰ ওপৰত আৰু মোৰ চুলিখিনি আজি মই কাট কৰিম একচুয়ালি পাৰ্লাৰত নহয় যেহেতু কৰোনা টাইম হৈ আছে সেইকাৰণে আজি মই নিজেই ঘৰতে কাট কৰিম তো ভিডিওটো চাই থাকক এই টাইপডাল অনা মোৰ বেছি দিন হোৱা নাই আৰু ফাৰ্ষ্ট ব্লগ এইটোৱে হ'ব হেয়াৰৰ ওপৰত মানে হেয়াৰৰ ওপৰত মানে কি হেয়াৰ কাটৰ ওপৰত এইটো ভিডিও বনাইছোঁ মই এডাল টাইপডেদি ফাৰ্ষ্টে মই চুলিখিনি ষ্ট্ৰেট কৰি ল'ম কাৰণ ষ্ট্ৰেট কৰা চুলিত কাটিবলৈ ভাল আৰু মোৰ চুলিখিনি কাৰ্ল হয় সো এতিয়া যদি মই কাটি পেলাই ষ্ট্ৰেট কৰোঁ তেতিয়া আধা দীঘল আধা চুটি হ'ব সেইকাৰণে মই আগতে চুলিখিনি ষ্ট্ৰেট কৰি লওঁ So finally মোৰ হেয়াৰ কাটটো কমপ্লিট হৈ গ'ল আৰু ইমানখিনি চুলিপা মই ইমানখিনি ছুটি কৰি দিলোঁ আৰু এটা গৰম দিন ন চুলিখিনি ছুটি কৰি ৰাখিব লাগে বহুত ফাটে সো আৰু এটা আপোনালোকৰ বস্তু দেখাই আছোঁ এয়া মই যোনখিনি চুলি কাটিছিলোঁ এয়া সো ভিডিওটো যদি আপোনালোকে চাই ভাল পায় লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু চুলিখিনি মোৰ মতে অকণ বেছি ছুটি হৈ গ'ল নেকি কাৰণ যি হৈছে ভালে হৈছে ইমান গৰমত মই চুলি বান্ধিব নোৱাৰোঁ আৰু মই ভিডিওটো ষ্টাৰ্ট কৰিছিলোঁ 11:15 পৰা আৰু এতিয়া পাইছে পুৰা 12টা বাজি গ'ল ভিডিওটো বেছি সময় নহ'ল চাগে মই এডিট কৰিমহে আৰু এডিট কৰি আপোনালোকলৈ ভিডিওটো আগবঢ়াম তো মোৰ চুলিখিনি কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট বক্সত জনাই দিব
চুলিখিনি চাবৰ কাৰণে মুনু আহি গৈছে কেনেকুৱা লাগিছে মুনু ধুনীয়া তোমাৰ চাগে কাটি দিম ন ও কাটি দিলে হাই কৈ দিয়া হাই ইউ ওয়েলকাম হা ৱেলকাম চেনুল চেনুল